নমস্কাৰ আজি আপোনালোকলৈ লৈ আহিছোঁ কেইটামান জনপ্ৰিয় প্ৰশ্নোত্তৰ চাওঁ আহক মমবাতি এডাল জ্বলালে মমখিনি কলৈ যায় শুনক মম হাইড্ৰকাৰ্বনেৰে গঠিত মমবাতি জ্বলালে এই হাইড্ৰকাৰ্বনখিনি বায়ুমণ্ডলৰ অক্সিজেনৰ সৈতে লগ হৈ বিক্ৰিয়া ঘটে আৰু এই বিক্ৰিয়াৰ ফলত মমখিনি কাৰ্বন ডাই অক্সাইড আৰু পানীৰ বাষ্পলৈ ৰূপান্তৰিত হৈ বায়ুমণ্ডলত মিহলি হৈ যায় এই কাৰ্বন ডাই অক্সাইড আৰু পানীৰ বাষ্প যেহেতু গেছীয় সেইবাবে আমি চকুৰে দেখা নাপাওঁ কিন্তু সম্পূৰ্ণকৈ জ্বলি শেষ নহয় বাবে অৱশিষ্ট অকণমান মম শেষত থাকি যায় মৌমাখিয়ে ভুনভুনাই কিয় আমি হয়তো বহুতে ভাবো চাগে যে মৌমাখিয়ে মুখেৰে ভুনভুনাই কিন্তু আচল কথাটো হ'ল মৌমাখিৰ মুখত ভুনভুননি তুলিব পৰা কোনো বিশেষ শব্দগ্ৰন্থি নাই এই ভুনভুননি সৃষ্টি হয় ইয়াৰ পাখিৰ চিঞৰ বাবেহে মৌমাখিবোৰ উৰুতে ইহঁতৰ পাখি দুখন ছেকেণ্ডত কেইবাশবাৰ উঠানমা কৰে পাখি দুখনৰ এনে স্পন্দনে মৌমাখিটোৰ চৌকাষৰ বায়ুখিনিত কিছুমান তৰংগৰ সৃষ্টি কৰে আৰু এই তৰংগবোৰ আমাৰ কাণত পৰা বাবে আমি মৌমাখিৰ পাখিৰ স্পন্দনবোৰ ভুনভুননিৰ দৰে শুনো কেতিয়াবা আমাৰ হাত ভৰিবোৰ জিনজিনাই কিয় তেজ চলাচল বন্ধ হোৱা বা তেজ চলাচল কম বেছি হোৱাৰ বাবে এনে নহয় আমাৰ হাত ভৰি জিনজিনোৱাৰ প্ৰধান কাৰণটো হ'ল স্নায়বিক আমি জানো যে আমাৰ নখ আৰু চুলিৰ বাহিৰে দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে স্নায়ু আছে বহু সময় একেদৰে বহি থাকিলে অথবা শৰীৰৰ কোনো অংশ একেলেঠাৰিয়ে বহু সময় হেঁচা খাই থাকিলে সেই অংশত থকা স্নায়ুবোৰে মগজুলৈ এক প্ৰকাৰৰ সংকেত অহৰহভাৱে প্ৰেৰণ কৰি থাকে এই সংবেদনটোকে আমি জিনজিনোৱা বুলি কওঁ গতিকে এনে কাৰণতে কেতিয়াবা আমাৰ হাত ভৰি জিনজিনাই